কিয় আম খাবলৈ যাওঁ বুম কলি হৈ বনাবা হাগি চাওঁতে চাওঁতেনো 2টা বছৰ যে কেনেকৈ মানুহজনৰ লগত পাৰ হৈ গ'ল গমকে নাপালো। মৰমতে মানুহজনে ইয়াক কেক অকমান খুৱাই দিলে, মই ভাবিলো মই অকমান খুৱাই দিওঁ। আৰু আজি ইনষ্টাগ্ৰামত 10K ফেমিলি সম্পূৰ্ণ হৈ গ'ল। আৰু মানুহজনেনো কি কি যে গিফ্ট দিলে মোক সেয়া আপোনালোকক দেখাম। ময়ো মানুহজনক এটা সৰু সুৰা গিফ্ট দিলো। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰো। হেল্ল' এভৰিৱান, আজি হৈছে আমাৰ এনিভাৰ্চাৰী। তো সেইকাৰণে বজাৰৰ পৰা আহোঁ অকণমান মানে কিবা এটা ট্ৰাই কৰিবলৈ চাম। এইবিলাক মানে বস্তু অকণমান আনোগে সেইটো ওলাই। তো আমাৰ মানে ধুনটিকো যাব লাগে, সেইকাৰণে মুখ চুখ উফলাই দেখিছেনে প্ৰাঞ্জলৰ স্পৰ্টিংটোকে পিন্ধি আছে। মানে যাবলৈ একদম পূৰা উৎপাত লগাই আছে তাই। এতিয়া মানে মুখখন খোলাই আছে। গৈ আহোঁগৈ বজাৰৰ পৰা অকণমান কেক চেক লৈ আহোঁগৈ। আৰু গা চা ধুলা হয়, কিন্তু চুইখিনি যে তেল নগহিলা। এইবিলাক চোৱা আকৌ হেপী এনিভাৰ্চাৰী। তোমাৰ মুখখন ইমান ডাঙৰ ডাঙৰ লাগিছে চোৱা আকৌ। যোৱাকালি পেটনি বমত ফাংচন চাবলৈ গৈছিলোঁ আৰু আজি টোপনি খতি উঠিছোঁ 10টা বজাত। ভাত চাত খাই মেলি তুফানতে বজাৰলৈ বুলিয়ে ওলাই আহিছোঁ। আৰু এতিয়া 12টা মানে বজিলেগৈ। চুলি য'ত চ'ত ভগাই নাই দেই। সোনকালে সোনকালে গৈ কামবোৰ খতম কৰি সোনকালে আহিব লাগে। কেকটো ল'লোঁ এতিয়া। লগতে ইনষ্টাগ্ৰামত আজি 10K হৈ গ'ল। বহুত বহুত ধন্যবাদ ইমানখিনি আপোনালোকৰ মৰম ছাপৰ্টৰ বাবে। 10K হৈ গৈছে, আশা কৰোঁ সোনকালে আৰু বাঢ়িব। আজি 4-5 মাহমান হৈছেহে এইটো খোলা ইনষ্টাগ্ৰামটো। তাতে 10K হৈ গ'ল, বহুত বহুত ধন্যবাদ। আনহালেকে 2 বছৰ 3 বছৰ ধৰিও এইটো মানে কৰিব পৰা নাছিলোঁ, আজি সফল হ'লোঁ। নেক্সট ফেচবুকত আকৌ এতিয়া হৈ গ'ল 25K 26K হ'ব চাগে। আজি জল্দি জল্দি 30K কৰি দিয়ক, তেতিয়া আকৌ এটা মানে কেকৰ ভিডিঅ' আহিব, পাৰ্টি ভিডিঅ' আহিব। ইয়াৰ পৰা এতিয়া কেকটো লৈ লওঁ, সৰু কেক এটা। কেকটো এইটো ল'লোঁ, ঘৰত গৈ পানি ধুনীয়াকৈ দেখাম কেনেকুৱা লৈছোঁ আৰু কি কি তাত এড কৰিছোঁ। এইটো 2যোৰ কাপোৰ ল'লোঁ, ল'বলৈ আহিছিলোঁ এযোৰ, কিন্তু এতিয়া লৈ ল'লোঁ 2যোৰ। ডাঙৰ মনৰ কথা, মানে দামটো অলপ একেবাৰে কমতে পাইছোঁ, সেইকাৰণে 2যোৰ লৈ লৈছোঁ। হ'লচেল হয়, সেইকাৰণে দোকানখন হ'লচেল হয়, সেইকাৰণে অলপ মানে সস্তাতে পাইছোঁ কাপোৰ কেইযোৰ। নহ'লেতো ইভাগে কাপোৰ এযোৰ কিনিব গ'লে 2000-2500 তলত নাপায়। মানুহজনেনো কেনেকুৱা কাপোৰ দিলে সেয়া একেবাৰে ঘৰত গৈয়ে দেখাব লাগিব আপোনালোকক। আৰু মই দিলোঁ এখেতক এই চাৰ্টটো কেনেকুৱা লাগিছে। ইটো চাৰ্টতকৈ এইটো চাৰ্ট বেছি ধুনীয়া লাগিছে ন। আৰু এখেতে মোলৈ এইযোৰ কাপোৰ চাইছিল, শেষতকৈ ইয়াতকৈ ধুনীয়া ধুনীয়া কাপোৰ পালোঁ কাৰণে বেলেগ কাপোৰ ল'লোহি। আৰু গোদামত ডাইৰেক্ট ভিতৰলৈ সোমাই গৈছোঁ, তাতে যে ইমান ধুনীয়া ধুনীয়া কাপোৰ আছিল আৰু কোনযোৰ লওঁ কোনযোৰ নলওঁ লাগিছিল। আৰু এইপিনে আকৌ ল'লোহি খাৰু ল'বলৈ বুলি দোকান এখনত গ'লোঁ। এই ঘৰত ড্ৰাফ্ট ইউজ কৰিবৰ কাৰণে এযোৰ লৈছোঁ, বেছি দাম লোৱা নাই, মাত্ৰ 170। এইপিনে চবলৈকে উলিয়াওঁ, ফুলখিনিকে লাগতীয়াকৈ উলিয়াইছে খাবলৈ। মা বাবা জিভা পানী পৰিয়ে আছে, অকণমান জল্দি জল্দি কৰা আকৌ। ষ্ট্ৰবেৰী এইটো মই খাওঁনে দিয়া, মই অকণমান খাই থৈ দিম। ষ্ট্ৰবেৰীটো খাই চাওঁনো কেনেকুৱানো। কি হয় চেন্দা ফুটাৰ নিচিনা। খুৰীহঁতৰ ঘৰটো কেক অকণমান দি থৈ আহোঁগৈ। আমাৰ টিকলি ভাইটিকো দিব লাগিব, প্ৰথমে কস্তুৰীহঁতক দি লওঁ। এনিভাৰ্চাৰী এনিভাৰ্চাৰী এনিভাৰ্চাৰী। আৰু কাপোৰযোৰ মেলি দেখাবলগীয়া আছে, দেখাম বাৰু দেই। বহুত দিনৰ পৰা ৰঙা কাপোৰ এযোৰ ল'বলৈ মন গৈ আছিল, লোৱাহে হোৱা নাছিল। একচুৱেলি যেতিয়া আমাৰ পইচা পোৱা হয় তেতিয়া মানে বহুত বিভিন্ন ধৰণৰ কাম ওলাই যায়, তাৰ কাৰণে লোৱা নহয়। আজি ল'লোগৈ, কাপোৰ লৈ থাকোঁ মানে বেলেগ বেলেগ কালাৰ লোৱা হয়, ৰেড কালাৰযোৰে লোৱা হোৱা নাছিল। ভাইটি আছে নাই, কি কৰিছ? বাৰ্থডে নহয় 10K। আইকো দি দিব দেই। মুখখন গোটেই আঠা আঠা লাগিছে। মানুহজনক মই চাৰ্ট এটা লৈ দিলোঁ, 600 ল'লে। আৰু মোৰলৈ 2যোৰ কাপোৰ আনিম বুলি কৈছিলোঁ, এযোৰ ল'লোগৈ 2যোৰ।
মুখত ঘঁহি এটা লৈ দেউতা কাম কৰি আছিলে কাৰণে নেদেখিলে পোৱালিটোক দিবলৈ আহিছোঁ ন সি এতিয়া বিৰাট ভাল পাব একদম মানে নবৌৱে কেক আনিছে বুলি মই সি মানে যেতিয়া আমাৰ ঘৰলৈ যায় তেতিয়া তালৈ কিবা এটা খাবলৈ বুলি থাকেতো মানে ঘৰত যি থাকক আৰু মানে নবৌকে কিবা এটা দিব খাম বুলি তেনেকৈ থাকে আজি কেক আনিছোঁ সি মনটো এতিয়া আৰু ভাল পাব এতিয়া ভাবিলোঁ বৰাবৰ টোপনিটো ধৰি আছে কাপোৰ কেইযোৰকে আপোনালোকক দেখাই লওঁ ৰেড কালাৰযোৰ ফাৰ্ষ্ট দেখাওঁ ন যিহেতু ৰেড কালাৰযোৰ ল'বলৈ মন গৈ আছিলে এয়া বৰ বেছি ডাঠ নহয় পাতল কাপোৰটো কি কাপোৰ বুলি কয় নাজানো দেই এইটো মম কিবা আছিলে নেকি নে মিছপাৰ্ট কয় ভালকৈ মই নাম চাম নাজানো এখন মেখেলাখন নে চাদৰ জানো পাঞ্চলৰ চোলাটো পিন্ধি কেনেকুৱা লাগিছে হা নকবা আকৌ লৈ নাযাবা কেনেকুৱা লাগিছে সঁচাকে ৰঙা পিন্ধিলে বহুত ধুনীয়া লাগিব ন বাহ মানে মোৰ প্ৰত্যেক কিহ আম খাবলৈ যাওঁ ভোমকলি ওলাই বনাবা হাঁহিবি ভোমকলি ওলাই হাঁহিবি যা নিজে যে পাই পাই খাকে যা উঠি যা আৰু মেলি নেদেখাও দেই এইজুৱে হয় শ্ৰীৰাম যেতিয়া তাৰপৰাহে পিন্ধি মেলি দেখাম আৰু এনিভাৰ্চাৰী বুলি দুযোৰ হা এইযোৰ ধুনীয়া লাগেতো কি জলকীয়া জলকীয়া তই দিয়া নকবা না তোৰ দিয়া দেখাও এতিয়া কুলাৰযোৰ দেখাই দিওঁ এতিয়া এই ব্লেক কালাৰযোৰ দেখাই দিওঁ তাই হৈ গ'ল যেনিবা এইয়া এইযোৰ পিন্ধিলে কিন্তু ভাল লাগিব দেই ব্লেক আৰু ৰেডৰ কম্বিনেশ্যনটো কিন্তু ধুনীয়া লাগিব দেই আৰু ইয়াত কেতিয়াবা ব্লেক মেখেলা পিন্ধি ৰেড কালাৰৰ চাদৰ পিন্ধি তেতিয়াও ভাল লাগিব আৰু গোটেই চাদৰখনত এনেকে আছে থাকিবলৈ যাবিগে পঠাই দিম আৰু বাই বাই